হে গাইজ ৱেলকাম বেক টু মাই মিনি ব্লগ আৰু চিধা আহি পেলাই বাছৰ শ্লিপাৰত উঠিলোঁ। জানেনে মই ক'ত গৈ আছোঁ? উজ্জৈন। আগতে মই উজ্জৈনত কি আছে কি নাছে মই একোৱে গম পোৱা নাছিলোঁ, কিন্তু লগৰজনীয়ে অলপ চাৰ্চ কৰি পেলাই ক'লে ব'লা উজ্জৈন যাওঁতো। বেগ চেগ পেক কৰি আহিলোঁ আৰু বাছত উঠি দিলোঁ আৰু দেই। তাৰপিছত এয়া বাছ আহি পেলাই খাবৰ কাৰণে ৰখিলে মাছ নিশা, আৰু আগদিনাও মই ভালকৈ একো খোৱা নাছিলোঁ, ইমান ভোক লাগিছে অৰ্ডাৰ দিলোঁ। 1000 টকাৰ এই থালিটো একেবাৰে মানে ৱৰ্থ নহ'ল। মানে দামী হোটেল দেখিলেই পইচা দাম ল'লেই যে ভাল খানা দিব এনেকুৱা একো কথা সঁচা নহয়। বাকী অহাৰ পিছত অকণমান ভিউ দেখাই দিলোঁ। এয়া উজ্জৈনলৈ আহি থকা অৱস্থাত ইমান পথাৰ চথাৰ ধুনীয়াকৈ আছে, আৰু ৰাতিপুৱা সময়ত আহি পাই ৰিক্সাত উঠিলোঁ। ৰিক্সাত উঠাৰ পিছত হোটেল বুক কৰি থৈ দিছে, চিধা হোটেল গ'লোঁ আৰু এয়া চব ৰেডি হৈ আছোঁ। নতুন ছালৱাৰ শ্বুটটো লৈ আনিছিলোঁ মই, অলপ শকত হ'লেও টাইট হৈছে বাৰু ন' ডাউট, কিন্তু এয়া সকলোৱে ৰেডি হৈ আছে। বাহিৰত ওলাই যাবলৈ লৈছোঁ, ইমানেই বেছি গৰম পৰিছে। অ' মাই গড, চশমা তচমা লগাই মাজে মাজে এনেকুৱা মন্দিৰত ফুৰিবলৈ গ'লে মনটো আচলতে খুব শান্তি লাগে। গতিকে ময়ো ভাবিলোঁ ইমান অশান্তিত চলি আছোঁ, টেনশ্যনত চলি আছোঁ, কিজানি মনটো ভাল লাগিব, সেইকাৰণে হাউতকৈ ওলাই আহিলোঁ। আৰু আহি পেলাই মন্দিৰ পালোহি। ইয়াতে কাল ভৈৰৱ মন্দিৰ বুলি কয়। ইয়াতে চবতকৈ প্ৰথমত মানে মানুহবিলাক এইটো মন্দিৰত আহে, আৰু এই মন্দিৰটোত ইমানেই ডাঙৰ লাইন কি ক'ম আপোনালোকক। কমচে কম 4 পৰা 4.5 ঘণ্টা লাইনত ৰখাৰ পিছত মানে ওপৰলৈ মানে মন্দিৰৰ দৰ্শন কৰিবলৈ পাইছিলোঁ। কিন্তু সেই 4 ঘণ্টা 4.5 ঘণ্টা পিছত মানে 4 ছেকেণ্ড এটাও ভগৱানৰ মুখৰ আগত মানে কিবা এটা ক'বলৈ কাৰণে নাপালোঁ। আমাৰ তাৰ নিচিনা নহয় যে মানে অকণমান ভগৱানক পূজা কৰি অকণমান কেইছেকেণ্ডমান বা কেইমিনিটমান আমি পাম। ইয়াতে ইমানেই মানুহৰ সমাগম বেছি, লগে লগে মানে পোৱাৰ লগে লগে সেই ভগৱানৰ দৰ্শনস্থলী পোৱাৰ লগে লগে তাৰ পৰা একদম আঁতৰাই সকলোকে আঁতৰাই দিছে। গতিকে মই 4 ছেকেণ্ড এটাও ভালকৈ নাপালোঁ। আৰু যিয়ে হওক মনটো বহুত শান্তি লাগিছে। মানুহৰ দেখিছেনে ভিৰ, এনেকুৱা লাইন, বহুত লাইন একদম ক্ৰছ কৰি আহি পেলাই এইখিনি জেগা পাইছোঁহি। আৰু এইখিনি হৈছে কাল ভৈৰৱ মন্দিৰ। সকলোৱে প্ৰথমে ইয়াতে দৰ্শন কৰিবলৈ আহে, আৰু বহুতেই বেছি ভাল লাগিছে। যিমান মানে 4-5 ঘণ্টা ৱেইট কৰিলেও মনটো মানে এইখিনি পোৱাৰ লগে লগে ভাল লাগি গ'ল। আৰু চ' এতিয়া আছোঁ আমি মংগলনাথ মন্দিৰ বুলি কয়, মধ্যপ্ৰদেশত আছে। গতিকে মানে একেলগতে ইটোৰ পিছত সিটো মন্দিৰতে আমাক ঘূৰাই আছে। যিহেতু মই আজি পেকেজ লৈছোঁ, ইনষ্টেণ্ট পেকেজত আমি আহিছোঁ দেই। আৰু বাকী এনেই নিজৰ অহা খৰচটো নিজৰ দিল্লীৰ পৰাই যিহেতু আহিছোঁ, ইয়াত আহি পেলাই কিন্তু ধুনীয়াকৈ ফুৰাইছেহি, বহুত ভাল লাগিছে। মন্দিৰত গ'লেও কিন্তু মন্দিৰতো কিন্তু দালালি সদায় থাকেই দেই। এইটো বস্তু মই বাহিৰতো যাওঁ, দৰকাৰ হ'লে নিজৰ ঠাইবিলাকতো গৈছোঁ, এনেকুৱা হৈছে জানেনে। গুৱাহাটীৰ কামাখ্যা মন্দিৰত যাওঁতেও মই এইবিলাক বস্তু ফেচ কৰিছোঁ, আজি বাহিৰত মন্দিৰত আহোঁতেও ফেচ কৰিছোঁ। যেতিয়াই মানুহজনক ক'লোঁ আমি নিজে পূজা কৰিম, তেওঁ বাৰে বাৰে পিছা কৰি আহিলে। পিছা কৰাৰ পিছত মানা কৰাৰ পিছত তেওঁ গুচি গ'ল, আৰু বেলেগ দুজনক পঠাই দিছে। মানে আঙুলি টোৱাই দেখাইছে, আমাক ফটো উঠাই আছে। আমাৰ চাগে মুখখনত দেখাতেই এনেকুৱা লাগিছে যে আমি বাহিৰৰ পৰা আহিছোঁ, সেইকাৰণে চাগে আমাক টাৰ্গেট কৰি আছে। মোৰ এনেকুৱা ফিল হ'ল। বাৰু যি কি নহওক, এইবিলাক চক বাদ দি পেলাই ধুনীয়াকৈ আমি আকৌ লাইন লাগিলোঁ। আৰু দেখিছেনে কিমান ডাঙৰ ভিৰ। এইটো ছেকেণ্ড মন্দিৰ দেই, আৰু বহুত ভাগৰ লাগিছে। এতিয়া ধুনীয়াকৈ যিয়ে হওক পূজা কৰি মেলি ওলাম, তাৰপিছত খাবলৈ যাম বুলি ভাবি আছোঁ। আৰু এনেকৈ লাইনত ৰখি আছোঁ। আপোনালোকে দেখিবলৈ পাইছে কিমান মানুহ আছে। মানে উজ্জৈনত যোৱাৰ মেইন কাৰণটোৱে হৈছে আমি অকল মানে প্ৰত্যেকটো মহাদেৱৰ যিবিলাক মন্দিৰ আছে সেইবিলাক মন্দিৰত ঘূৰিম। আৰু ইয়াত এইবিলাক দেখিছেনে, ইয়াতে হয় মানুহবিলাকে দান দিয়ে, যিবিলাকে ক'ৰবাত কিবা কিবি দান দিব আছে ইয়াতে আহি দান দিয়ে। বৰ ধুনীয়া পৰিৱেশ আচলতে। যিমান গৰমত এনেই বাহিৰত ওলাবই মন নাযায়, কিন্তু ভগৱানৰ ঠাইত আহিছোঁ যে বহুত মনটো মানে একদম সান্তনা লাগি যায়। বাৰু আপোনালোকৰো কেতিয়াবা এনেকুৱা ভগৱানৰ ঠাইত সান্তনা লাগে নাই? কিন্তু মই জনাত সকলো মানুহৰে লাগে। তাৰপিছত এয়া খাবলৈ কাৰণে আহিলোঁ, কিন্তু বেলেগে খাই থকা জেগাতে আমি বহি দিছোঁ। ইয়াত আকৌ গম পালোঁ বোলে চবেই খাই উঠাৰ পিছতহে আমাক খানা দিব। এইকাৰণে আমি সেইখন ৰেষ্টুৰেণ্ট চেঞ্জ কৰি বেলেগ এখন ৰেষ্টুৰেণ্টে আহিলোঁ। আৰু ৰেষ্টুৰেণ্টখন দেখিছেনে, আমাৰ ঠাইবিলাকত যেনেকুৱা ধৰক বিয়া চিয়াত খানা দিয়ে, বিয়া সবাহত খানা খুৱায়, সেই সেনেকুৱা ধৰণৰ ইয়াত হৈছে ৰেষ্টুৰেণ্ট। মানে কমচে কম 200টামান মানুহ ইয়াত বহিব। আচলতে মন্দিৰলৈ অহা মানুহবিলাক বহুত জুমে আহে, সেইকাৰণে চাগে এনেকুৱা ৰেষ্টুৰেণ্ট বনাই থৈ দিছে। এতিয়া আছোঁ মহাকালেশ্বৰ মন্দিৰ বুলি কয়, আৰু এইটো আছে মধ্যপ্ৰদেশত। আৰু বহুত মানুহ মানে যিয়ে শিৱ বাবা পূজা কৰে, মহাদেৱক ভাল পায়, তেওঁলোকে মানে এইবিলাক দৰ্শন কৰিব আহে। আৰু ভাবিলোঁ ময়ো মন চন ভাল নাছিলে এইকেইদিন, ভাবিলোঁ মহাদেৱৰ দৰ্শন কৰি আহোঁ। গতিকে আহিলোঁ। এতিয়া ইমানেই ডাঙৰ মন্দিৰ, অ' মাই গড, চাওকচোন আপোনালোকে। এইবোৰ বেৰিকেড লগোৱা আছে, ভিতৰেদি সোমাব পাৰি। আৰু ইয়াতে মানে মধ্যপ্ৰদেশত আৰু বহুত এনেকুৱা মন্দিৰ আছে যোনটো মানে মহাদেৱ মহাকাল এনেকৈ নামে মানে আছে। মই কেইটামান ক্লিপ লৈছোঁ,
গা একদম বেয়া হৈ গ'ল খোজকাঢ়ি গৈ, আৰু ইমান বেছি ৰ'দ দিছে ন, চ' বহুতেই বেছি গৰম মানে, ঘূৰি ঘূৰি গা বেয়া হৈ গ'ল। এতিয়া পিছবেলা সময়ত আকৌ ওলাই আহিছোঁ এই মহাকালেশ্বৰটোত, আৰু এইটো বহুত ধুনীয়াকৈ দেখিছেনে, পানী চানী এনেকৈ দি আছে। গৰম কাৰণে চাগে পানী, বেলেগ এটা চিষ্টেম মানে। কিবা দেখিয়ে ভাল লাগি গৈছে, ইমানেই ধুনীয়া, ইমানেই মানে মনত শান্তি লাগি গৈছে, কি ক'ম মানে। যদিও ইয়াত ইমান গৰম গৰম হাৱা দি আছে, তেতিয়াও মানুহবিলাক আহি পেলাই মন্দিৰৰ ঠাইখিনিত আহি পেলাই বহি আছে। আৰু ইয়াতে কিবা এটা আৰতি হয়, সেই আৰতিটোৰ টিকেট কাটি থৈ দিছে লগৰ কেইজনীয়ে, মই এতিয়া গৈ পেলাই কাটিবলৈ গৈ আছোঁ ইয়াত ভিতৰত। কেনেকুৱা আৰতি হয়, কি হয়, সেইখিনি মই নিজেও চাম আৰু আপোনালোককো দেখাম। আজি আপোনালোকক মই এটা বস্তু দেখাইছোঁ, মই ইয়াত আহি পেলাই এই মধ্যপ্ৰদেশত আহি ইয়াত মই এতিয়া দৌৰি আছোঁ। এতিয়া 6:30 সন্ধিয়া 6:30 হৈছে, আৰু কেলৈ মই দৌৰি আছোঁ আপোনালোকেও অবাক হ'ব এইটো বস্তু দেখি, হয়নে নহয় কওক। চাওক, দেখিছেনে মানুহ, এইদৰে মানুহবিলাক লাইন পাতি ৰখি আছে, শ মানুহ এতিয়াও ৰখি আছে জানেনে, ভিতৰত আৰতি চাবৰ কাৰণে। ফাইনেলি আহি পালোহি, আৰু এয়া চাওকচোন আৰতিৰ কাৰণে মানুহবিলাক কিমান মানুহৰ সমাগম। আৰু এয়া যিহেতু ভিতৰত ভালকৈ দেখি নাপোৱাৰ কাৰণে এখন স্ক্ৰীণ, ডাঙৰ স্ক্ৰীণ লগাই দিছে। এয়াই হৈছে আৰতি, সন্ধিয়াৰ আৰতি, আৰু খুব চাই ভাল লাগিছে। মানুহবিলাকো ইয়াতে সকলোৱে মানে চাগে কিমান সান্তনা পাইছে চাওকচোন, মানুহবিলাকে চবেই ধুনীয়াকৈ সহায় সন্মতি দিছে। এইখিনি শেষ হোৱাৰ পিছত ৰুমত গৈ শুই গ'লোঁ, আৰু ৰাতিপুৱা 3টা বজাত শুই উঠিছোঁ জানেনে, বেলেগ এটা মন্দিৰ যাবৰ কাৰণে। সেইটো কয় মহাকালেশ্বৰ মন্দিৰ, আৰু সেই মন্দিৰৰ ঠাইখিনি কেনেকুৱা হ'ব আগলৈ আপোনালোকক অলপ চলপ দেখাই দিম। আৰু বহুতেই বেছি ধুনীয়া, মানে যিটো ভাবি আছিলোঁ তাতকৈ বেছি ধুনীয়া। এয়া গাড়ীখন পেকেজত যিহেতু বুক আছিলে, আৰু সকলোৱে নিজৰ নিজৰ ছিটত উঠি ল'লোঁ, আৰু এতিয়া গাড়ীখনে আমাক লৈ যাব মহাকালেশ্বৰ মন্দিৰত। অ' মাই গড, ৰাতি টোপনি ক্ষতি কৰি হ'লেও মানে আমি ভগৱানৰ ঠাইলৈ যাবলৈ মানে ৰেডি। আৰু ইমান ধুনীয়া ঠাই বুলি ভাবাই নাছিলোঁ, চাওকচোন ইমানেই ধুনীয়া ঠাই। এয়া নাৱত উঠি ল'লোঁ, মই ধুনীয়াকৈ একদম ভিডিঅ' দেখাই দিছোঁ আপোনালোক। ইয়াতে আছে মহাকালেশ্বৰ মন্দিৰ, আৰু সকলোবিলাক মানুহ মন্দিৰৰ ফালে অহা, আৰু এই পানীত সকলোৱে গা ধুই আছে। আচলতে ইয়াত সাগৰৰ লগত এই ঠাইখিনি গৈ লাগিছেগৈ নেকি, সেইকাৰণে ইয়াতে বহুত সোঁত হয়, কিন্তু আমি সাগৰ দেখা নাপালোঁ বাৰু। আৰু এনেকৈ নাও দিয়ে অহা যোৱা কৰি থাকে, নাৱত ফুৰিব পাৰে, আৰু একেবাৰে কম টকা। মই ভাবিছিলোঁ 500-1000 এনেকুৱা ল'ব নেকি পাৰ পাৰ্চন, কিন্তু অকল 150 টকা ল'লে আপোনাক ইপাৰৰ পৰা সিপাৰলৈ বহুত ধুনীয়াকৈ ফুৰাই দিব। আৰু মই ধুনীয়াকৈ আনন্দ লৈ মানে একদম নাৱত ফুৰি আছোঁ, আৰু কিমান মজা লাগিছে। মানে এনেকুৱা দৃশ্য চাবৰ কাৰণে হয়তো বহুত মানুহে আশা কৰি থাকে বা চাবলৈ নাপায়। ময়ো ভবা নাছিলোঁ এনেকুৱা হ'ব, কিন্তু নভবা কথাটো হয়গৈ বুলি কয় যে কথাটো। আৰু এয়াই হৈ গ'ল ওমকাৰেশ্বৰ মন্দিৰৰ গোটেই চাৰিওফালে ভিউটো আপোনালোকক দেখাই দিলোঁ। হয়নে ধুনীয়া লাগিছেনে কওকচোন। এনেকুৱা ঠাইবিলাকত থাকিবলৈ হ'লে আমাৰ মনবোৰ কিমান ভাল লাগিব। খালি অলপ কষ্টও আছে, যিহেতু একদম ওচৰে পাঁজৰে দোকান নাই। যিসকল চাগে থাকে অকণমানটোতো প্ৰব্লেম হয়, কিন্তু যিসকলে ফুৰিবলৈ আহে এনেকুৱা দৃশ্য দেখি পেলাই চাগে একদম মনত শান্তি লাগি যায়। মই ইমানেই শান্তি পাইছোঁ, মই আপোনালোকক বুজাব নোৱাৰোঁ। আৰু মই ভবা নাছিলোঁ উজ্জয়নত যে এনেকুৱাও ঠাই আছে। যি হওক বহুত ভাল লাগিলে গোটেই সময়খিনি, গোটেই যিখিনি গৰম আমি সহ্য কৰি ভাবিছিলোঁ ইয়াতে ফুৰি আমাৰ নষ্ট হ'ব বুলি, কিন্তু আমাৰখিনি ওলোটা হৈ গ'ল। বহুত শান্তি পালোঁ, বহুত মনটো ভাল লাগিলে, বহুত চাই ভাল লাগিছে। এনেকুৱা দৃশ্য দেখা নাছিলোঁ কেতিয়াও। আৰু আপোনালোকেও যদি আহিব বিচাৰে আহিব পাৰে। উজ্জয়ন বুলি গুগলত চাৰ্চ কৰিলে পাব। খৰচা বেছি নহয়, বাছত আহিব পাৰে। যদি অসমৰ পৰা আহে তেতিয়াহ'লে খৰচা অলপ আছে, কিন্তু ইমানো বেছি নহয়। তেতিয়াও মন্দিৰলৈ আহিবলৈ বুলি ক'লে আপুনি যদি 30 বা 35,000 টকা লয়, তেতিয়াহ'লে আপুনি গোটেই মন্দিৰখিনি ধুনীয়াকৈ ঘূৰি মেলি ফ্লাইটত ঘূৰি যাব পাৰিব। চ' এয়া হৈছে ওমকাৰেশ্বৰ মন্দিৰ, আৰু চবে কয় মোৰ লগৰ দুজনী মই এতিয়ালৈকে যোৱা ডাঙৰ এটা লাইন দেখা পালোঁ, আৰু আগৰ মন্দিৰত মই সোমালোৱে।
ধুনীয়া লাগিছে চাওকচোন। চ' মই এতিয়া আছোঁ মষ্ট পপুলাৰ মানে এইটো ফুটগলি বুলি কয়, মানে খাওগলি নে কি এনেকুৱা বুলি কয়। আৰু ইন্দোৰত আছে। ইয়াতে আপুনি এখন দেখিছে ন, এইটো মলৰ নিচিনা হয়, কিন্তু গোটেইবোৰ অকল মানে ফুড ষ্টল সৰু আৰু ইমান ধুনীয়াকৈ বনাই দিছে চাওকচোন। আমাৰ জেগাবিলাকত কেলে নাই বাৰু, লাগেনে আপোনালোকে বিচাৰেনে? যি হওক গোটেই ভ্ৰমণটোত ভালকৈ খোৱা বোৱা নহ'ল, গতিকে অৰ্ডাৰ দিলোঁ বিৰিয়ানী আৰু ৰঙা বিৰিয়ানী ফাৰ্ষ্ট টাইম খাইছোঁ। যি কি নহওক ৰঙা বিৰিয়ানী খাবলৈ ল'লোঁ, তাৰপিছত বাছত উঠিম, তাৰপিছত আৰু বেক টু দিল্লী। কমেণ্ট কৰিবলৈ নাপাহৰিব মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে।